অসমৰ বিভিন্ন বিভাগত ৯২,০০০ চাকৰি খালী পদত আছে। ১ লাখ চাকৰি ক'ৰ পৰা দিব তেওঁলোকে? খালী পদখিনি পূৰণ কৰা নাই। এই কথাবিলাক মানুহে বুজি পোৱা নাই এতিয়া। ক'ত শুনিছে চতুৰ্থ বৰ্গৰ চাকৰি পাই ঘৰে ঘৰে এডভাৰটাইজমেণ্ট লৈছে, টিভিত কৈছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ, মই চতুৰ্থ বৰ্গৰ চাকৰিৰ ইণ্টাৰভিউ দিছিলোঁ, মই পোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এনেকুৱা নজিৰবিহীন কথা আগতে দেখা নাই। কংগ্ৰেছৰ দিনত কি চাকৰি পোৱা নাছিলে? নমস্কাৰ, দ্য ইষ্টাৰ্ণ ৱেবৰ বিশেষ অনুষ্ঠান পৰ্যবেক্ষণলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আজি আমাৰ সৈতে আছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী, অসমৰ এগৰাকী যুঁজাৰু নেত্ৰী, যিগৰাকী আপসহীন নেত্ৰী। তেওঁৰ কথা আৰু কাম সকলো ক্ষেত্ৰতেই য'ত নেকি সামান্যতম অমিল দেখা নাযায়, সেইগৰাকী আপসহীন নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়া। আমি আজি এই অনুষ্ঠানত বিশেষকৈ আলোচনা কৰিম। আজি অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অতি ধুমধামেৰে পালন কৰা হৈ আছে। গতিকে অসম চৰকাৰৰ এই দুটা বৰ্ষপূৰ্তি সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ নেতাসকলে যি ধৰণৰ নেকি প্ৰচাৰবিলাক কৰি আছে, এটা প্ৰচাৰৰ ধুমুহা উঠিছে, সাংঘাতিক উন্নয়ন হৈছে, সাংঘাতিক বিকশিত হৈছে, সফলতাৰ একেবাৰে শীৰ্ষত অৱস্থান কৰিছে, এটা ইমেজ বিল্ডিঙৰ প্ৰক্ৰিয়া এটা যোৱা ২-৩টা দিন ধৰি সাংঘাতিকভাৱে চলিছে। তাৰ বিপৰীতে পৃষ্ঠভূমিত আচলতে হৈছে কি, এই চৰকাৰৰ সফলতাখিনি কিমান? বাইদেউ, আপোনাক মই জানিব বিচাৰিছোঁ যে এই 2 বছৰীয়া চৰকাৰখন, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2 বছৰীয়া কাৰ্যকালত যদি আপোনাক এটা সামগ্ৰিক পৰ্যালোচনা কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে আপুনি কেনেকৈ কিমানখিনি সফল, কিমানখিনি? চৰকাৰ হৈছে এটা গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইটো একচুৱেলি 2 বছৰীয়া চৰকাৰ নহয়। বিজেপিৰ অসমত 7 বছৰীয়া চৰকাৰ, তথাপি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ 2 বছৰীয়া চৰকাৰ। এতিয়া আমাৰ বহু মানুহে ভাবে যে ৰাস্তা ঘাট বনাইছে, দলং বনাইছে, সেইটোৱে ডেভেলপমেণ্ট বুলি ভাবে। এইটো এটা প্ৰচেছ, আপোনাৰ এটা কমন মিনিমাম প্ৰগ্ৰেম। ৰাস্তা বনাইছে ক'ৰবাত, ধৰক ক'ৰবাত দলং কেইখনমান বনাইছে, এইটো হৈছে কমন মিনিমাম প্ৰগ্ৰেম। কিন্তু তাৰ বাদে আপুনি যদি আজি তাৰিখত মোক সোধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাজেটৰ, আজি তাৰিখত অসম চৰকাৰৰ বাজেটৰ অনলি 19% পইচা আপুনি প্ৰডাক্টিভ কামত ইউজ হয়, বাকী গোটেইখিনি পইচাই আপোনাৰ নন প্ৰডাক্টিভ কামত অনুৎপাদনশীল কামত গুচি যায়। এতিয়া কথাটো হৈছে যে তেওঁক যদি আপুনি 2 বছৰীয়া কাৰ্যকালত যদি নম্বৰ দিব বিচাৰে, 2 বছৰত আপুনি নম্বৰ দিব নোৱাৰে, 5 বছৰ সম্পূৰ্ণ হ'ব। কিন্তু মৰ্ণিং শ্ব'জ দ্য ডে, যি মূলা বাঢ়ে দুপাততে চিন, তেওঁৰ এই 2 বছৰীয়া কাৰ্যকালত আমাৰ তেওঁৰ প্ৰতি কিয় বিশ্বাস ভংগ হৈছে, তাৰ দুটামান কথা মই আপোনাক আৰম্ভণিতে কৈ ল'ব লাগিব। তেওঁ বহুত ষ্টাণ্ট দেখুৱাইছিলে। এটা সময়ত ড্ৰাগছ মুক্ত অসম কৰিম বুলি কৈ পেলাই এনকাউণ্টাৰ কৰিছিলে, আপুনি ভালকৈ জানে। আমি সকলোৱে ভাবিছিলোঁ যে খুব ভাল কথা, কাৰণ ড্ৰাগছ খোৱা ল'ৰা ছোৱালী যেতিয়া থাকে, পিতৃ মাতৃ বা সেই পৰিয়ালখনৰ কেনেকুৱা অৱস্থা হয়। এতিয়া এনকাউণ্টাৰটো গুচিল, ড্ৰাগছ খাই পেলাই ল'ৰা ছোৱালীয়ে যিটো অত্যাচাৰ কৰে, সৰু ল'ৰা ছোৱালীয়ে আপুনি যদি আজি তাৰিখত কেমেৰা লৈ ঘূৰে, মদ খায়ো ল'ৰা ছোৱালীয়ে সেইটোৱেই অভিভাৱকক অত্যাচাৰ কৰে। ড্ৰাগছ মুক্ত অসম কৰিম বুলি কৈ পেলাই গোটেই অলিয়ে গলিয়ে মদৰ দোকান দি দিলে, আৰু আজি তাৰিখত চৰকাৰখন মদৰ ৰাজহৰ ওপৰত চলি আছে। গতিকে বিশ্বাস নহয় যে তেওঁ কিবা মুক্ত কৰিব পাৰিব। সৰু সৰু পেডেলাৰ 2জনমানক ধৰিলে, কিন্তু আপোনালোকে জানে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰায় 19,000 কোটি টকাৰ ড্ৰাগছ অবৈধভাৱে আপোনাৰ আদানীৰ পৰ্টৰ পৰা ধৰা হৈছিলে। গতিকে পুথি খলিহনাক ধৰিছে, ৰৌ বৰালি আঁতৰি গৈছে। গতিকে এইটো বিশ্বাস নহয়। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে সত্ৰ মাতৃ বেদখলৰ নামত বুলডোজাৰৰ এটা ৰাজনীতি কৰিলে, যিটো কাৰণে মাননীয় উচ্চ ন্যায়ালয়ে তাত হস্তক্ষেপ কৰিবলগীয়া হ'ল যে এইটো অমানৱিক হৈছে, এইটো কেতিয়াও কৰিব নোৱাৰে। গতিকে বুলডোজাৰ যিটো কৰি পেলাই তেওঁলোকে মাটি বেদখল মুক্ত কৰিম বুলি কৈছিলে, আজি তাৰিখত সেইটো 2 দিনমান চমক দি পেলাই সেই কথাটো পাহৰিলে। তৃতীয় কথাটো আপোনালোকে যদি ভাবে, আজি কেইদিনমানৰ আগত ৰাইজে হয়তো পাহৰি গৈছে এই কথাবিলাক, বাল্য বিবাহক লৈ পেলাই যিটো ষ্টাণ্ট এটা দেখুৱালে, আজি তাৰিখত সেই বাল্য বিবাহটোত আমি খুব গ্ৰাছৰুটত ঘূৰি ফুৰোঁ। আপুনি বহু প্ৰেগনেণ্ট ছোৱালীয়ে ভয় খাই পেলাই ট্ৰিটমেণ্ট ল'বলৈ নগ'ল। এতিয়াও ট্ৰিটমেণ্ট ল'বলৈ কিছুমান ছোৱালী যোৱা নাই। নোযোৱাৰ কাৰণে গৰ্ভত থকা সন্তানটো গৰ্ভৱতী মহিলাগৰাকীয়ে সাংঘাতিক ইছ্যু নহয়, সেইটো এটা সাংঘাতিক ডাঙৰ চৰকাৰে অন্যায় কৰিলে। যে আমি কৈছিলোঁ যে আপোনালোকে এইবছৰ যিটো কেবিনেটত সিদ্ধান্ত লওক যে
23 চনৰ পৰা যাতে কোনেও বাল্য বিবাহ কৰিব নোৱাৰে কিন্তু যিখিনি হৈ গ'ল চৰকাৰে যিটো ষ্টাণ্ড কৰিলে দুখ লগা কথা মই এগৰাকী মাতৃ হিচাপে মই নিজেও এটা সময়ত মোৰ মানে বাচ্চা হৈছে এগৰাকী মানুহ প্ৰেগনেণ্ট অৱস্থাত ট্ৰিটমেণ্ট নকৰাকৈ মানুহগৰাকীটো ছোৱালীগৰাকীটো অপুষ্টিকত ভুগিছে গৰ্ভস্থ যিটো সন্তান সিও পুষ্টিহীনতাত ভুগিছে গতিকে এই স্থানটো নাইকিয়া হ'ল কিন্তু এতিয়াও ভয়টো মানুহৰ পৰা আঁতৰা নাই গতিকে হিমন্ত বিশ্ব শৰ্মাৰ আৰু যদি আপুনি মোক সোধে যিমানবিলাক আজি তাৰিখত মানুহে পাহৰি গৈছে বাগজান কাণ্ড মানুহে পাহৰি গ'ল অবৈধ কয়লাৰ যে আপোনাৰ চিণ্ডিকেট চলি আছে পানৰ চিণ্ডিকেট চলি আছে কণীৰ চিণ্ডিকেট চলিছে ব্ৰইলাৰৰ চিণ্ডিকেট চলিছে অত্যাধিক বস্তু প্ৰত্যেকটো বস্তু আজি তাৰিখত দাম বৃদ্ধি হৈছে আজি তাৰিখত ব্ৰইলাৰ এখন অলপ আগতে যদি আমি চিকেন ধৰক লোকেল চিকেন খাইছিলোঁ এতিয়া লোকেল চিকেন 600 টকা ব্ৰইলাৰ 350 টকা গতিকে চৰকাৰখনৰ 2 বছৰত তাতোতকৈও ডাঙৰ কথা ফৰ্মেলিনযুক্ত যিবিলাক মাছ বজাৰত উপলব্ধ হৈ আছে মানুহৰ বেমাৰ হৈছে এতিয়া তাৰপিছত আপোনাৰ হাইকোৰ্টত যিটো ফৰেনচিকৰ পৰা যিটো মানে গৈছে আপোনাৰ 9 বিধ শাক পাচলিত কীটনাশক একে ভয়ংকৰ কীটনাশক দ্ৰব্য মানে তাত প্ৰয়োগ কৰা হৈছে সেইবোৰ আমি খাই আছোঁ আপুনিও খাই আছে ময়ো খাই আছোঁ গতিকে আজি 50 বছৰ বয়সত আমাৰ যিবিলাক স্বাস্থ্যৰ অৱনতি ঘটিছে মোৰ দেউতা 92 বছৰ বয়সত ঢুকাইছে কাৰণ তেওঁলোকে তেনেকুৱা খাদ্য পোৱা নাছিলে গতিকে চৰকাৰখনে যেতিয়া মানুহৰ জীৱনক লৈ পেলাই হেতালি খেলে গতিকে এই তেখেতৰ প্ৰতি আমাৰ বিশ্বাসহীনতা হৈছে বিশ্বাস নাইকিয়া হৈছে মুখ্যমন্ত্ৰীজনৰ পৰা গতিকে মই সেইকাৰণে কৈছোঁ যে আপুনি যদি 2 বছৰীয়া কাৰ্যকালত কি নম্বৰ দিব বুলি খোজে তেওঁ একো নম্বৰ নাপায় যিখিনি কাম চলি আছে ইট ইজ এ কমন মিনিমাম প্ৰগ্ৰেম এইটো এটা সাধাৰণ কাম চলি থাকে চৰকাৰ এখনতো MLA ফাণ্ড দিব লাগিব MLAকো ফাণ্ড দিব পৰা নাই এতিয়া MLA ফাণ্ড দিব পৰা নাই MP ফাণ্ডবিলাকো ইয়াত আহিছে ভালকৈ ইউটিলাইজ কৰিলে MP ফাণ্ডৰো পইচা ৰিলিজ হোৱা নাই গতিকে আপুনি কি ক'ব এইখন চৰকাৰক মই ব্যৰ্থ চৰকাৰ বুলিয়ে কৈছোঁ মানে এই যে ADBৰ মানে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আচলতে ঋণ হিচাপে বা অনুদান হিচাপে অহা ধনেৰে বহু মানে আঁচনি গ্ৰহণ কৰা হৈছে সেই আঁচনিৰ ধন ইতিমধ্যে আহি গৈছে আহি যোৱা টকা পইচা ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিছে কৰাৰ পিছত তেওঁলোকক মানে বিল দিয়া হোৱা নাই মেইন কথাটো হৈছে আপোনাৰ গোটেই বিজেপি চৰকাৰৰ প্ৰধান টাৰ্গেটটো হৈছে বেনিফিচিয়াৰী আজি তাৰিখত অসমত 2.20 কোটি আপোনাৰ বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰীক যিখিনি পইচা দিয়া হয় ইট ইজ এ নন প্ৰডাক্টিভ মানে বাজেটৰ নন প্ৰডাক্টিভ কামত গুচি যায় ধাৰ কৰি আপুনি কিমান মানুহক বেনিফিচিয়াৰী বনাব দুটা ভয়ংকৰ বেনিফিচিয়াৰীৰ কাৰণে দুটা ভয়ংকৰ আমি বেনিফিচিয়াৰীৰ বিৰুদ্ধে কথা কোৱা নাই দুটা ভয়ংকৰ দেশত অসম গতি কৰিছে যে অসমৰ অধিকাংশত 3.56 লাখ মানুহৰ ভিতৰত 2.20 লাখ মানুহে হৈছে বেনিফিচিয়াৰী এই বেনিফিচিয়াৰীখিনিক যদি ফ্ৰীলি ফিডিং কৰাই থকা হয় তেতিয়াহ'লে যিটো সংস্কৃতি বিলুপ্তিকৰণ হৈছে মানুহে কাম নকৰা হৈছে আৰু কৰ্ম সংস্কৃতি নোহোৱাৰ কাৰণে আল্টিমেটলি যেতিয়া মদৰ যিটো বেয়া তেওঁলোকে এৰি দিছে কামো নকৰে গধূলা সন্ধ্যা সময়ত আপোনাৰ মদ খায় সেইকাৰণে আপুনি দেখিছে আজি গোটেই এটা উশৃংখল সমাজ এখন অসমত সৃষ্টি হৈছে যাৰ কাৰণে আপুনি যদি আজি তাৰিখত যদি ইণ্ডেক্সটো চাই ভাৰতৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত অসম একেবাৰে মানে পিছত আছে আজি ওমেন ট্ৰাফিকিং কওক নাৰী সৰবৰাহকাৰীৰ কথা কওক বলৎকাৰৰ কথা কওক হত্যাকাৰীৰ কথা কওক ডাউৰি লৈ পেলাই আগতে ডাউৰি লৈ পেলাই অত্যাচাৰী ইয়াত হোৱা নাছিলে গতিকে অসমত এতিয়া এই গোটেইবিলাক ইমান সহজভাৱে উপলব্ধ হৈছে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন টোটেলি কলাপছ বুলি ক'লেও ভুল নহ'ব আৰু এনেকুৱা এটা হৈছে মুখ্যমন্ত্ৰীজনে যদি তেওঁ যেতিয়া এই সুৰক্ষাৰ ক্ষেত্ৰত বা আইনৰ শৃংখলাৰ ক্ষেত্ৰত আজি অসম একেবাৰে পিছপৰাৰ কাৰণে এতিয়া ডাঙৰ এটা চবতছে ভয়ংকৰ এটা ইনষ্ট্ৰাকশ্যন ইণ্টাৰনেলি তেওঁলোকে কৰিছে যে FIR বিলাক মানুহে দিলে যাতে ৰেজিষ্টাৰ নহয় এই FIR যেতিয়া ৰেজিষ্টাৰ নহ'ব ইণ্ডেক্সবিলাকত তেতিয়া কি আহিব অসম অশান্ত হয় নে নহয় তাৰ ডাটাটো আপোনাৰ কমি যাব কিন্তু ইণ্টাৰনেল অশান্তটো বাঢ়ি যাব গতিকে FIR যেতিয়া ৰেজিষ্টাৰ নকৰিব তেতিয়াহ'লে আপোনাৰ কেনেকুৱা হ'ব অপৰাধী ইয়াৰ পিছত আৰক্ষীৰ দায়িত্ব হৈছে FIR ৰেজিষ্টাৰ কৰা কিন্তু এতিয়া FIR দিয়াৰ লগে লগে যিজন মানুহে FIR দিব তেওঁক জেৰা কৰা হ'ব তেওঁক আলোচনা বিলোচনা কৰি তাৰপিছত মানে ৰেজিষ্টাৰ কৰিব নকৰিব সেইটো পিছৰ কথা সেইকাৰণে অপৰাধীৰ প্ৰৱণতাটো বাঢ়ি যাব যেতিয়া ৰেজিষ্টাৰ নকৰিবা বুলি এটা ইনষ্ট্ৰাকশ্যন হাই লেভেলৰ পৰা আহিব OC থানা OCবিলাক বেফিকিৰ হৈ যাব তেতিয়াহ'লে তাতে তেওঁলোকে লেনা দেনা কৰি পেলাই গোটেই কেছটো দোষী মানুহেও মানে নিৰ্দোষী সজি পেলাই গুচি যাব আল্টিমেটলি যিটো ইণ্ডেক্সত
ৰেটটো মানে ক্ৰাইম ৰেটটো কমি থাকিব, কিন্তু ইণ্টাৰনেল ৰেটৰ মানে ক্ৰাইমটো বৃদ্ধি হৈ যাব। এই কথাবিলাক ৰাইজে বুজিছে নে নুবুজিছে আমি নাজানো। সেইকাৰণে আমি এটা কথা কৈছোঁ। আৰু এটা কথা মই আপোনাক কৈছোঁ যে চৰকাৰখনক নম্বৰ দিয়াৰ ক্ষেত্ৰত আপুনি আজি তাৰিখত, আজি আপুনি দেখিছে তেওঁলোকৰ এজন মন্ত্ৰীক খুব মানুহে একদম মহিলাবিলাকে খেদিছে, অশোক সিংহলক খেদিছে। অশোক সিংহল ডাঙৰীয়ালৈ মোৰ এটা প্ৰশ্ন আছে যে তেওঁ এজন বিল্ডাৰ হয়, ভাল ব্যৱসায়িক ব্যক্তি, তেওঁ ঘৰ বনায়, ঘৰ ভাঙাৰ যিটো আৰ্তনাদ, ঘৰ ভাঙি পেলাই মানুহক বুলডোজাৰ লগাই খেদাৰ যিটো আৰ্তনাদ তেওঁ বুজি নাপাব। আমি এগৰাকী মানে তেনেই নিম্ন মধ্যবিত্তৰ, আমিতো মধ্যবিত্তত পঢ়ো নে নপঢ়ো নাজানো, নিম্ন মধ্যবিত্তৰ এগৰাকী মহিলা হিচাপে মই হৃদয়ংগম কৰিব পাৰোঁ যে এটা ঘৰ বুলডোজাৰ লগাই ভাঙিলে এগৰাকী মানুহৰ পৰিয়ালটোত কিমান মেণ্টেল ডিষ্টাৰ্ব হ'ব পাৰে। চৰকাৰলৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন, যদি চৰকাৰে আজিতো 2 বছৰ নহয় 7 বছৰ হ'ল এখন চৰকাৰৰ, তেওঁলোকে যে আজি শিলশাকুত যে উচ্ছেদ অভিযান চলাইছে, বিভিন্ন জেগাত যে উচ্ছেদ অভিযান চলাইছে, উচ্ছেদ চলোৱাৰ আগত তেওঁলোকে কিয় পাহৰি গ'ল যে যেতিয়াই মানুহে নতুন টিংপাত দি ঘৰ বনাইছিলে তাত চৰকাৰে ইলেক্ট্ৰিফিকেশ্যন দিছে, ৱাটাৰ কানেকশ্যন দিছে, নামঘৰৰ কাৰণে MLA ফাণ্ডৰ পইচা তাত দিছে, MP ফাণ্ডৰ পৰা কমিউনিটি হলৰ কাৰণে পইচা দিছে, এনেকুৱা বিভিন্ন কথাবিলাক দি থাকোঁতে তাৰমানে চাৰ্কুল অফিচাৰৰ পৰা আদি কৰি গোটেই বিজুলী বিভাগৰ পৰা ৰাস্তাৰ পৰা গোটেই মানুহবিলাকে কি শুই আছিলে নেকি? গোটেই চৰকাৰী বিভাগ ইনভলভ হৈ গৈছে। তাৰপিছত এতিয়া তেওঁলোকে স্থান দেখুৱাব আহিছে, মানুহৰ ঘৰ ভাঙিছে। প্ৰথম দিনাখনেই যদি মানুহে টিংপাত লগাওঁতেই যদি সষ্টম হৈ চৰকাৰে যদি দুঘৰক যদি উঠাই দিলেহেঁতেন, তেতিয়াহ'লে 100 ঘৰ মানুহ ভাঙিবলগীয়া নহয়। আজি ল'ৰা ছোৱালীয়ে পৰীক্ষা দি থকা সময়ত ঘৰ ভাঙি দিয়া হৈছে। গতিকে আজি অশোক সিংহল ডাঙৰীয়াক যে দৌৰাইছে, এই দৌৰোৱা কথাটোৰ পৰা এটা লেচন তেওঁলোকে ল'ব লাগে। অশোক সিংহলে নিজে ঘৰৰ বিজনেছ কৰি ঘৰ বনাই, ফ্লেট বনাই, মানুহক ঘৰ দিয়ে, বিকে। সেইজন মানুহে বুজি পাব লাগে যে ঘৰ ভাঙাৰ মানে পৰিয়ালটোৰ অৱস্থা কি হ'ব লাগে, হ'ব পাৰে। গতিকে এইখন চৰকাৰ হৈছে অতিপ্ত আত্মাৰ চৰকাৰ, মানুহক মানে শান্তিৰে থাকিব নিদিয়ে। 300কে বিজুলী ইউনিট ফ্ৰী দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। এতিয়া বিজুলী ইউনিট ফ্ৰী দিয়াটো বাদেই দিয়ক, প্ৰিপেইড মিটাৰ আনি তেওঁলোকে ইমান স্মাৰ্ট মিটাৰ নামত প্ৰিপেইড মিটাৰ দি প্ৰত্যেক ঘৰ মানুহক যিটো হাৰাশাস্তি কৰিছে। এইমাত্ৰ যদি আলহী কাৰোবাক ভাত খাবলৈ মাতিছে, ভাত খাই থাকোঁতে ফেন চলাই থাকোঁতে লাইনটো ড্ৰপ হৈ গ'ল। ড্ৰপ হৈ যোৱাৰ লগে লগে মানুহৰ কিমান অস্বস্তিত পৰে। এই কথাটো আজি বিজুলী বিভাগে মন্ত্ৰীজনে ভাবিছেনে, মুখ্যমন্ত্ৰীয়ে ভাবিছেনে যে অসমত এনেকুৱা অধিকাংশ মানুহ আছে যাৰ 12টা বজাত পটককৈ ফেনখন বন্ধ হৈ গ'লে ৰিচাৰ্জ কৰিবৰ কাৰণে 200 টকা মোবাইলত ফোনত পইচা জমা নাথাকে। কিন্তু যেতিয়া আমি পোষ্টপেইড বিলবিলাক দিওঁ, অন্তত মানুহৰ হিচাপ থাকে যে বাজেট থাকে যে মাহৰ 5 তাৰিখে লাইটৰ বিলটো দিম। কিন্তু এতিয়া আপুনি কিমান ইউনিটত কিমান পইচা গৈছে কোনো হিচাপ নাই। আৰু বহু মানুহে মোক কয় যে বাইদেউ আমাৰ এতিয়া এনেকুৱা হয়, লাইনটো কাটি দিলে এখেতৰ হাততো এতিয়া মানে প্ৰিপেইড মানে ৰিচাৰ্জ কৰিবৰ কাৰণে হাতত পইচা নাই, বাইদেউ টকা 200 ৰিচাৰ্জ ভৰাই দিয়কচোন, গুগল পে' কৰি দিয়কচোন, লাইনটো লৈ কাইলৈ আপোনাক দি দিম। দিছ ইজ দ্য চিটুৱেশ্যন। গতিকে এইখন চৰকাৰে কাক লৈ পেলাই চৰকাৰ চলাব বিচাৰিছে, মোৰ অত্যন্ত মানে চিন্তাত আমি পৰিছোঁ। যোৱা GMC 60টা ৱাৰ্ডত তেওঁলোকে কৈছিলে 10 কোটিকৈ প্ৰত্যেক ৱাৰ্ডত পইচা দিম, ঘৰে ঘৰে বিজু ভোট দিয়ক আৰু আপোনালোকে জুনৰ 1 তাৰিখৰ পৰা চুইচ টিপিলে আপোনালোকে পানী পাব। এতিয়া পানীৰ কানেকশ্যনৰ নামত প্ৰত্যেক ঘৰ মানুহৰ পৰা কিছু কিছু এলেকাত 6000ৰ পৰা 8000 টকাকৈ কালেকশ্যন কৰিছে, কিন্তু পানীৰ কানেকশ্যন এতিয়ালৈকে হোৱা নাই। এতিয়া কি ক'ব আপুনি? এই পৰিৱেশটো আপোনাৰ চৰকাৰে খুব মানে কৈ আছে যে তেওঁলোকে দুৰ্নীতি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিছে, দুৰ্নীতি শেষ হৈ গৈছে। আপোনালোকে কি চাই আছে আচলতে মানে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত এই চৰকাৰ বৰ্তমান কিমান? চৰকাৰখনৰ নীতিয়ে নাই। দুৰ্নীতিৰ কথা বাদ দিয়ক, দুৰ্নীতিটোতো এটা নীতি, তাত কিবা এটা নীতি, এওঁলোকৰ একো নীতিয়ে নাই। যিখন চৰকাৰে অসমৰ ৰাইজক লৈ চিন্তিত নহয়, কেৱল তেওঁলোকৰ এটা ভোট বেংক লৈ চিন্তিত। তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ কথাৰে চিন্তা কৰে। আজি তাৰিখত মই ব্ৰাহ্মণ ঘৰৰ ছোৱালী, গোসাঁই ঘৰৰ বোৱাৰী, মোতকৈ হিন্দু আৰু বেলেগ কোনোবা আছে নেকি? যথেষ্ট। হিন্দুত্বটো হৈছে ভাল হিন্দু এজন মই সেইটোৱে কৈছোঁ। ভাৰতবৰ্ষত কোনো যুগত সৃষ্টি হৈছিল নে?
আজি হিন্দু প্ৰটেকশ্যনৰ কথা কয়, ময়োতো 1250 টকাতে চিলিণ্ডাৰ কিনি আছোঁ, 100 টকাত পেট্ৰল মানুহে ভৰাই আছে। গতিকে হিন্দুৰ চশমা পিন্ধাই যিটো এক্সপ্লয়টিং ৰাজনীতিত যিটো কৰিছে, মেৰুকৰণৰ যিটো পলাৰাইজেশ্যনৰ যিটো ৰাজনীতি কৰিছে, এইটো টেঙাম বেছি দিন বিকিব নোৱাৰে। আজি তাৰিখত আপুনি দেখক বিভিন্ন জেগাত নৰেন্দ্ৰ মোদীৰ এটা সময়ত যিটো TRP আছিলে, হিমন্ত বিশ্ব শৰ্মাৰ যিটো TRP আছিলে, আজি তাৰিখত মানুহ বাধ্য, কাৰণ চৰকাৰে ভয় ভীতি দেখুৱাই বুলডোজাৰ এনকাউণ্টাৰ বিভিন্ন এইবিলাক কৰে। তেওঁলোকে সেইকাৰণে ভয়ত ভজে বুলি যে কয় যে ভয়ত ভজি আছে। কিন্তু মানুহে যেতিয়া বজাৰলৈ 500 টকা লৈ যায়, আজি আটা গুড় মুড়ি চিৰা চাউল আপুনি যিমানবিলাক কথা কয়, এই যে এখন বিহু পাতিলে বাজেটৰ 100 কোটি বুলি কৈছে, এইটো বহুত কোটি টকাৰ বাজেট হ'ব। আপোনাৰ সেই বিহু পাতি যোৱাৰ 4 দিনৰ পিছত দাইলৰ দাম 10 টকা আৰু চাউলৰ দাম 12 টকাকৈ বৃদ্ধি হ'ল। আজি সাধাৰণ পৰিয়াল এটাই আপুনি যদি অকণ ভাল চাউল খায় বুলি কয়, 60 টকাৰ তলত ভাল চাউল এটা আপুনি ভাল চাউল এটা আজি নাপায়। আপুনি 48 টকাত চাউল কিনিলে সেই চাউল মানে ঘৰৰ মানে মানুহে খাই ভাল নাপায়। যিজনে কিনি আনিছে তেওঁ হয়তো খাব, কাৰণ তেওঁৰ হাতত পইচা নাই, কিন্তু পৰিয়ালৰ বাকীসকলে খাব। আপুনি 60 টকাৰ তলত একো এটা ভাল চাউল আজি তাৰিখত নাপায়। গতিকে এওঁলোকে এতিয়া মানে উন্নয়নটো হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ ইণ্ডিভিজুৱেল ইনকম হৈছে, তেওঁৰ আজি এই 2 বছৰতে কিমান পইচা তেওঁ বাঢ়ি গ'ল। তেওঁ পৰিবাৰৰ পইচাৰ সংখ্যা বাঢ়িছে, ল'ৰা 17-18টা কোম্পানীৰ মালিক হৈছে, পৰিবাৰে স্কুল কিনিছে, ক'ৰবাত ৰিজৰ্ট বনাইছে, আপোনাৰ চিলিং চাৰপ্ৰাছ লেণ্ডৰ মাটি তেওঁলোকৰ নামত নিজৰ লৈছে, তেওঁলোকৰ হৈছে। কিন্তু আমাৰ অৱস্থা কি হৈছে? মই অসমৰ স্বাভিমানী প্ৰত্যেকজন মানুহলৈ এটা কথাই মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক তেওঁলোকে হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইটত যায় আমাৰ ধাৰৰ পইচাৰে। আজি তাৰিখত মোৰ মাথাৰ ওপৰত 37,000 টকাৰ চৰকাৰী ধাৰ আছে, মানুহে গম নাপায়। আৰু সেইকাৰণে আজি জীৱনদায়িনী ঔষধ এটা কিনিবলৈ গ'লেও আজি এটা ইনচুলিন, লেণ্টাছ ইনচুলিন এটা আপুনি যদি যোনে ডায়েবেটিক পেচেণ্টে লয়, দুখীয়া হ'লেও ইনচুলিন ল'ব লাগিব। আজি 789 টকা আপোনাৰ এটা ইনচুলিনৰ দাম, এটা টেবলেটৰ দাম 47 টকা, এটা গেছৰ টেবলেট আপুনি যদি পেণ্টপ DSRটো কিনে ন 18 টকা এটা গেছৰ টেবলেটৰ দাম। গতিকে এইখন চৰকাৰে জীৱনদায়িনী মানে গোটেই কনচেপ্টটোকে আপোনাৰ ডাইলুট কৰি দিছে। গতিকে এইখন চৰকাৰ একচুৱেলি কিমান ৱেলফেয়াৰ চৰকাৰ নাজানো, আদানী আম্বানীক লৈ চলা এখন চৰকাৰ। এওঁলোকে কৈছে যে লোন পাই কাৰণে আমি লোন লৈছোঁ, লোন পাই কাৰণে লোন লৈছে। মই বুজিছোঁ এই লোন পোৱাৰ যিবিলাক এছেট কোনে বনাই থৈ গৈছিলে, বিগত চৰকাৰবিলাকে বনাই থৈ গৈছিলে। তোমালোকে তাকে বন্ধকত দি, তাকে তোমালোকে দেখুৱাই তোমালোকে লোন লৈছা, লোন লৈ পেলাই তোমালোকে হিতাধিকাৰীক পইচা দিছা। গতিকে কিমান দিন লোন ল'ব? এতিয়া তেওঁলোকক আমি লোন পাইছোঁ কাৰণে লৈছোঁ, লোন তোমালোকে কেনেকৈ পাইছা? বিগত চৰকাৰবিলাকে ৰাইজৰ পইচাৰে বিভিন্ন ৰাজহুৱা অনুষ্ঠান গঢ়ি থৈ গৈছে, তাকে তোমালোকে দেখুৱাই সেই এছেটবোৰৰ ওপৰত তোমালোকে লোন লৈছা। গতিকে সংস্কৃতত এটা কথা আছে যে ঋণং কৃতা ঘৃতং প্ৰিভেট, গতিকে ধাৰ কৰি ঘি খোৱাৰ কথা কৈছে। গতিকে ধাৰ কৰি পেলাই উৎসৱ পাতিছে, ধাৰ কৰি পেলাই তেওঁলোকে আজি তাৰিখত চাকৰিৰ আপুনি 51,000 মানুহক দৰমহা দিব পৰা নাই, 8,000 শিক্ষকক একেলগে চাকৰিৰ পৰা বাতিল কৰি দিয়া হ'ল আজি 3 মাহৰ আগত, 7,000 ভেঞ্চাৰ স্কুলৰ শিক্ষকক তেওঁলোকে একেবাৰে মষিমূৰ কৰি পেলাই নাইকিয়াই কৰি পেলালে। কোভিড কৰ্মচাৰীসকলক তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰিম বুলি কোভিডৰ সময়ত জীৱনটোকে আগত ৰাখি কাম কৰিছিলে, তেওঁলোকক চাকৰি নিয়মীয়াকৰণটো বাদ দিয়ক, প্ৰাপ্য ধনখিনিয়ে নিদিলে। আজি ওলা, উবেৰ, বেটেৰী ৰিক্সা যিমানবিলাক চলিছে ফাইনৰ ওপৰত ফাইন, পৰিবহণ বিভাগে পৰিবহণৰ যিবিলাক বিজনেছ কৰে ল'ৰা ছোৱালীয়ে ফাইন দি দি পগলা হৈ গৈছে, ইনষ্টলমেণ্টটো নোলায়ে, ফাইন আৰু কাগজৰ নামত গোটেই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত মানে ট্ৰান্সপৰ্ট জড়িত মানুহবিলাকৰ ব্যৱসায়বিলাক আজি একদম অৱস্থা নাইকিয়া হৈছে। MSME যিবিলাক ক্ষুদ্ৰ, এওঁলোকে GDPৰ কথা, পৰিসংখ্যাটোৰ কথা কয়, এই পৰিসংখ্যাটোৰ ফেক। GDP যিটো GDPৰ পৰিসংখ্যা তেওঁলোকে দেখুৱাইছে, এই পৰিসংখ্যাবিলাক ফেক পৰিসংখ্যা। আজি তাৰিখত ঘৰুৱা উৎপাদনৰ কথা যদি আপুনি কয়, সিদিনাখন তেওঁলোকে ক'লে যে লোকেল গামোচা তেওঁলোকে মাৰ্কেটত এভেইলেবল কৰিব, তাৰপিছত ফেঞ্চি বজাৰত গৈ গোডাউন চাই তেওঁলোকে 50খন নে 60খন বাহিৰৰ গামোচা পালে, বাকী তেওঁলোকে নাপালে। ইয়াতকৈ আৰু মানে ডাবল ষ্টেণ্ডাৰ্ড কথা কোৱা মানুহ আছেনে? আজিও আপুনি এতিয়া মোৰ লগত গণেশগুৰিলৈ বলক, পাণবজাৰলৈ বলক, অধিকাংশ 90% মেচিনত বনোৱা চেন্নাই আৰু গুজৰাটৰ পৰা অহা গামোচা ইয়াত চলি আছে। কথাটো কিয় তল পৰিলে? যেতিয়া ইয়াত লোকেল গামোচা প্ৰয়োভৰ হ'ব বুলি ক'লে, চেন্নাই আৰু গুজৰাটৰ পৰা যিবিলাকে গামোচা ছাপ্লাই দিয়ে সেই বেপাৰীবিলাকে কমিশ্যনত একদম হুলস্থুল লগাই দিলে যে ইয়ে হোগা তো কেছে হোগা, হম লোগ তো ছাপ্লাই দে ৰাহা হে। তেতিয়া তুৰন্ত তেওঁলোকে এই কথাটো তল পেলালে। আপুনি মোক কওকচোন কোনটো কথা কণ্টিনিউটিত আছে?
এটা কথা কণ্টিনিউটি ৰাখিব পাৰিছে নেকি চৰকাৰখনে? এইবিলাক হৈছে পলিটিকেল ষ্টাণ্ট। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবে আমাৰ প্ৰব্লেমটো হৈছে আমাৰ এটা বেমাৰ আছে, আমি কথাটো নাপাহৰোঁ। আমি আগতে ভাল শাক পাচলি খাইছিলোঁ, গাঁৱত খেলা ধূলা কৰিছিলোঁ, গছে বাহে বগাইছিলোঁ, গতিকে আমাৰ মেমৰি ইমান শ্বৰ্ট নহয়। আমি তেওঁলোকে কোৱা এই কথাবিলাক আমাৰ মনত থাকে। বাকী মানুহে যান্ত্ৰিক দুনিয়াখনৰ ধামখুমীয়াত গৈ এই কথাবিলাক পৰ্যায়ক্ৰমে পাহৰি গৈছে। এতিয়া তেওঁ যদি ঢাক ঢোল বজায় 1 লাখ চাকৰি দিয়াৰ কথা কৈছে, অসমৰ বিভিন্ন বিভাগত 92,000 চাকৰি খালী পদত আছে। 1 লাখ চাকৰি ক'ৰ পৰা দিব তেওঁলোকে? খালী পদখিনি পূৰণ কৰা নাই। এই কথাবিলাক মানুহে বুজি পোৱা নাই। এতিয়া ক'ত শুনিছে 4ৰ্থ বৰ্গৰ চাকৰি পাই ঘৰে ঘৰে এডভাৰটাইজমেণ্ট লৈছে, টিভিত কৈছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ, মই 4ৰ্থ বৰ্গৰ চাকৰিৰ ইণ্টাৰভিউ দিছিলোঁ, মই পোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এনেকুৱা নজিৰবিহীন কথা আগতে দেখা নাই। কংগ্ৰেছৰ দিনত কি চাকৰি পোৱা নাছিলে নেকি? এওঁলোকে কৈছে চাকৰি টকা নিদিয়াকৈ দিছোঁ। চাকৰিটো টকা নিদিয়াকৈ দিব লাগে, তাৰমানে আগতে লৈ থকা হৈছিলে ছিষ্টেমটো। গতিকে এই ধৰণৰ যিবিলাক অবান্তৰ কথাৰে মানুহক যিটো এটা ভেলকিবাজি কৰি ৰাখিছে, ই যুৱ প্ৰজন্মৰ ভয়ংকৰ ভৱিষ্যতৰ দিশত গৈছে। ভাষা সাহিত্য 3,400 বিদ্যালয় ইতিমধ্যে বন্ধ হৈছে। 7,000 বিদ্যালয় কমপ্লিটলি মানে মাৰ্জ কৰাৰ নামত তেওঁলোকে বন্ধ কৰাৰ এটা পৰ্যায়ত গৈছে। 315খন কলেজত আপোনাৰ ফ্ৰী মাচুল দিব পৰা নাই কাৰণে, ঘূৰাই দিব পৰা নাই কাৰণে স্কুল মানে কলেজ চলাব নোৱাৰা অৱস্থা হৈছে। কিছু কলেজত ইলেক্ট্ৰিক বিল দিব নোৱাৰা এটা অৱস্থালৈ গুচি গৈছে। গতিকে শিক্ষা স্বাস্থ্য, আজি বেমাৰ এটা হ'লে মানুহ দিল্লীলৈ দৌৰিব লাগে। প্ৰত্যেকটো কথাতেই যদি মানুহ যদি আজি বিফল হৈছে, তেতিয়াহ'লে সফলতাৰ কথাটো অভাৰব্ৰিজ বনাইছে। অভাৰব্ৰিজ এখন বনালে কিমান টকা প্ৰফিট এইটো বিল্ডাৰ এজনে জানিব, কনষ্ট্ৰাকশ্যনৰ কাম কৰা মানুহ এজনে জানিব। এখন ব্ৰিজ বনালে 1,000 কোটি টকাৰ এখন ব্ৰিজ বনালে একো নকৰাকৈ চকু মুদি যদি তাত যদি আপোনাৰ 5%ও দিয়ে আৰু নালাগে, এটা ইলেকশ্যন চলাই দিব পাৰে। গতিকে ব্ৰিজ বনোৱাটোতো এইটো সেই ফাণ্ডাটোতো তেওঁলোকে বেলেগে বুজি নাপায়। এতিয়া আপুনি চাওক, য'ত ধাৰৰ ওপৰত ধাৰ চৰকাৰখনে এতিয়া আকৌ 80টা নে 82টা বিভাগীয় অফিচ নতুনকৈ বনোৱা, কাৰণ ৰিয়েলটৰ্ছ বিজনেছত প্ৰফিটটো বেছি। চিভিল ৱৰ্কখিনি যিখিনি কৰি দিয়াৰ পিছত তাত এইটো আমিও সৰু সুৰা কাম কৰা মানুহ, আমি আইডিয়াটো গম পাওঁ। এটা ফ্লেট আপোনাৰ বিকিলে, যিটো আমি 50 লাখত মানুহে বিকে, 50 লাখ টকা ফ্লেট এখনত ছাদ ঢালাই দিয়াৰ পিছত চিভিল ৱৰ্কটোৰ কাৰণে ৱাল মাৰি দিওঁতে আপোনাৰ 50 লাখ টকা নহয়, 5 লাখ টকাত এটা ফ্লেট হৈ যায়। সেইটোৱে হৈছে তেওঁলোকৰ এতিয়া বিল্ডিংটো বনাব যেতিয়া 82টা যদি অফিচ আকৌ নতুনকৈ কনষ্ট্ৰাকশ্যন কৰে, তে 82টা অফিচৰ আপোনাৰ বিলটো কিমানকৈ হ'ব? সেই প্ৰফিটটোৰ অংকটো ৰাইজে বুজি পাইছে যে এইখন চৰকাৰ কনষ্ট্ৰাকশ্যন ভাল পোৱা চৰকাৰ, বিল্ডিং বনাই ভাল পোৱা চৰকাৰ। এইখন চৰকাৰ হৈছে বেপাৰী আৰু মুনাফা কৰা চৰকাৰ। গতিকে 2 বছৰীয়া কথা যদি আপুনি কয়, আজি তাৰিখত মাথাউৰি বনাম বুলি পীযুষ হাজৰিকাই খুব একদম জিঅ' বেগ লগাই একদম বিৰাট ষ্টাণ্ট দেখুৱাইছিলে। মাথাউৰি হ'ল জানো? বানপানী আহিবলৈ দিয়কচোন, অৱস্থা কি হ'ব? এই ইয়াত আহি পেলাই বটদ্ৰৱাত অমিত শ্বাহে কি কৈ গৈছিলে যে একদম নতুন প্ৰযুক্তিৰে খাল বনাব, বৰষুণৰ পানী চব তাত জমা হৈ যাব, বানপানী নহ'ব। এইবিলাক যে মংগেৰী লাল কি হচিন স্বপ্নৰ কথা কয়, মোৰ কেতিয়াবা বেয়া লাগে যে মই কথা নাপাহৰোঁ। কিয় পাহৰিলে ভাল, মনত পেলাই দিব নোৱাৰোঁ, কথাবিলাক মনত থাকে। ইমান ডাঙৰ শিৰ ফুলাই পেলাই কয়। এতিয়া তেওঁলোকে কৈছে যে আমি সকলো জনগোষ্ঠীক লগত লৈ ঐক্যতাৰে কাম কৰি আছোঁ। মই প্ৰত্যেকটো সন্মানীয় জনগোষ্ঠীক বিনম্ৰভাৱে আহ্বান কৰিছোঁ যে হিষ্ট্ৰী ৰিপিটছ। আপোনালোকে 2টা কথা পিছলৈ গৈ পেলাই আপোনালোকে চাব। হাগ্ৰামা কাৰ লগত আছিলে? তেওঁলোকৰ লগত আছিলে। হাগ্ৰামাক মষিমূৰ কৰি আকৌ এতিয়া প্ৰমোদ বড়োক আনিলে। হাগ্ৰামাক ইতিহাস। তিৱাৰ কথাটো মই কওঁ, তিৱাত ৰমাকান্ত দেউৰীক আনিলে। ৰমাকান্ত দেউৰীক আনি পেলাই এতিয়া ৰমাকান্ত দেউৰীয়ে প্ৰত্যেকখন মিটিঙতে আবুল তাবুল বকিবলগীয়া অৱস্থা হৈছে। সেয়াই ক'তো শান্তি পোৱা নাই। ৰাভা কথা যদি আপুনি কয়, ৰাভাটো অৱস্থাটো সেই একেই অৱস্থা। চাহ জনগোষ্ঠীৰ কথা যদি আপুনি আজি তাৰিখত কয়, সঞ্জয় কিশনে কথা ক'লে চুকত বহি থাকিব লাগে। কামাখ্যাত আছে আজি তাৰিখত ইতিহাস হ'ল। গতিকে মই বেলেগ ভিতৰলৈ নাযাওঁৱেই। আপোনাক চাহ জনগোষ্ঠীৰ কথা যদি কয়, সেয়াই অৱস্থা। গতিকে এটা জনগোষ্ঠীকো শান্তিৰে থাকিব দিয়া নাই। আঞ্চলিকতাবাদৰ কথা কয়, আজিতো এজিপি আঞ্চলিকতাবাদ বুলি এজিপিৰ কোনো অস্তিত্বই নাই। অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণে নিজৰ চাকৰিকেইটা বচাবৰ কাৰণে যি কৈছে তাকে কৰিছে। তেওঁলোকতো আজি তাৰিখত পলিটিকেল পাৰ্টি নহয়, তেওঁলোক আজি তাৰিখত তেওঁলোকৰ যেনেকৈ কৈ থাকে এটা। গতিকে মোৰ কথাখিনি মই আপোনাক কওঁ বুলি ক'লে আজি তাৰিখত আজি এটা ইণ্টাৰভিউত শেষ নহ'ব। 2 বছৰীয়া কাৰ্যকালৰ যিটো বিষাদ গাথা,
এই গাথাটো ক'বলৈ একচুৱেলি এঘণ্টামান লাগিব, কিন্তু এঘণ্টা মানুহৰ চোৱাৰ সময় নাথাকে। গতিকে মই ক'লোঁ চৰকাৰখনে যি কৰিছে নিজৰ কাৰণে কৰিছে। গতিকে মাইক্ৰ' ফাইনেন্সটো তেওঁলোকে কৈছিলে আমি ফ্ৰী কৰি দিম। যেতিয়া বন্ধন বেংকে ক'লে যে 12,000 কোটি টকা আমি কোনো কাৰণে চৰকাৰৰ লগত ৰিস্ক ল'ব নোৱাৰোঁ, তাৰপিছত মাইক্ৰ' ফাইনেন্সত মোৰ হাতত এতিয়াও মোবাইলত এখন চেক আছে, আপোনাৰ কেশৱ মহন্তই এখন চেক দিছিলে 142 টকা। এয়াই হৈছে চৰকাৰৰ ভেলকিবাজি। গতিকে কি ক'ম আপোনাৰ? যিয়ে নহওক যথেষ্টখিনি কথা আমি আলোচনা বিলোচনা কৰিলোঁ। হয়, আমি আলোচনা মোটামুটি সময় আনিব বিচাৰিছোঁ। শেষত এটাই কথা যে এই চৰকাৰখন নিৰ্বাচনী প্ৰতিশ্ৰুতি যিবিলাক দি মানে ক্ষমতাত আহিছিলে, সেই প্ৰতিশ্ৰুতি ৰূপায়ণৰ ক্ষেত্ৰত কিমানখিনি সফল হোৱা বুলি আপোনাৰ ধাৰণা? চাওক, এটা আপোনাৰ ইণ্টাৰভিউত অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে, আপুনি এই চৰকাৰ বুলি ক'লে কেন্দ্ৰীয় চৰকাৰ বাদ দিব নোৱাৰে, একে চৰকাৰ। গতিকে এই চৰকাৰখনত যদি নিৰ্বাচনী প্ৰতিশ্ৰুতি বুলি কয়, তেতিয়া এটা ইণ্টাৰভিউত অমিত শ্বাহ ডাঙৰীয়াক কৈছিলে, মই কেইদিনমান আগতে ফেচবুকত দিছিলোঁ, যে आप लोग जो 15 लाख का बारे में जो वादा किया वो क्या हुआ? वो तो इलेक्शन का चुनाव का जुमला था। তাৰমানে এওঁলোকে যিবিলাক নিৰ্বাচনত কথা কয়, গৃহমন্ত্ৰীয়ে কৈছে চুনাৱৰ জুমলা। গতিকে হিমন্ত বিশ্ব শৰ্মাই সেইদিনাখন কি ক'লে সেইটোও মই ফেচবুকত দি ৰাখিছোঁ, মই প্ৰমাণ সহকাৰে কথাবিলাক কৈ ভাল পাওঁ। তেওঁ কৈছে মই নিৰ্বাচনত ফটককৈ কৈ দিলোঁ এইটো দিম বুলি, মানুহে বিশ্বাস কৰি ল'লে, ক'ৰ পৰা দিম এতিয়া? গতিকে এয়া হৈছে নিৰ্বাচনী জুমলা। সেইকাৰণে মই অসমৰ সহজ সৰল অসমীয়া মানুহক এটা কথা কৈছোঁ, এওঁলোকৰ জুমলাত যদি পৰে অসম আৰু অসমীয়া, অসমতেই ভগৱনীয়া হ'ব। এই যে আপোনাৰ ভূপেন হাজৰিকাই গানটো গাইছিলে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। গতিকে এইখিনি সময়ে হৈছে সময় যে আমি অন্ততঃ মানে নিজক চিনি অসম আৰু অসমীয়াৰ মানুহে নিজৰ অস্তিত্ব, সংস্কৃতি, ভাষাক আমি অগ্ৰণী দি আমি নিজক চিনি পোৱাৰ সময় আহিছে, যাতে আমি এই থাল বাতি বজাই ক'ভিডৰ সময়ত যেনেকৈ থাল বাতি বজাব দিছে বজাই দিছোঁ। একচুৱেলি নৰেন্দ্ৰ মোদীয়ে আমাক টেষ্ট কৰি ল'লে যে আমি মানে যি ইচ্ছা দিওঁ, আমি আমাৰ মানে চিন্তা কৰাৰ কেপাচিটি কিমান। তেওঁ যেতিয়া কৰিলে থাল বাতি বজা, যেতিয়া অধিকাংশ মানুহে থাল বাতি বজালে, তেওঁতো ভাবিলে আৰে ঠিক হে ই লোকটো বাছ থাল বাতি বজানে ৱালা হে। এতিয়া সেইকাৰণে বিনম্ৰভাৱে কৈছোঁ, থাল বাতি বজাব দিলে নবজাব, লাইট জ্বলাই মোবাইলৰ লাইট জ্বলাই পেলাই ক'ভিড কমাব দিলে নকমাব। তেওঁলোকে ভাবিলে আমি সেনেকুৱাই মানে মানুহ। গতিকে ৰাজনৈতিক সজাগ হ'বৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আমি শেষত যিটো কথা একেবাৰে নুসুধিলে নহ'ব যে চৰকাৰৰ মানে কাম কাজ, আপুনি জীৱনদায়ী ঔষধৰ কথা কৈছে, মানুহৰ জীৱন মানে জীয়াই থকাৰ কাৰণে যিখিনি নেকি ন্যূনতম মানে খৰচ, মানে ৰচদ পাতি যিখিনি লাগে, খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ নামত যিটো অৱস্থা হৈছে, নিবনুৱাৰ যি মানে পাহাৰ এটা সৃষ্টি হৈছে, সেই পৰিৱেশ পৰিস্থিতিবিলাক আমি চাই আছোঁ। আৰু এই প্ৰেক্ষাপটতে আপোনাক যদি সুধোঁ যে চৰকাৰৰ যদি সামগ্ৰিকভাৱে আপুনি কোৱা ধৰণে হৈছে যে মানে আপুনি কৈ আছে যে মানে ব্যৰ্থ হৈছে, গতিকে এই ব্যৰ্থতা দূৰ কৰাৰ কাৰণে আপোনালোকে অসমৰ মূল অপজিশ্যন পাৰ্টি, গতিকে সেই দলৰ পৰা কেনেকুৱা ধৰণৰ মানে আপোনালোকে আগবাঢ়িছে যে এইখিনি মানুহক বুজাব লাগে, বুজাব পাৰিছেনে আপোনালোকে? ডেফিনেটলি ৰাইজে বুজিছে, কিন্তু মানুহে দেখিছে যে চৰকাৰখন আৰু 3 বছৰ আছে, গতিকে বুজিলেও মানুহে অপেন হৈ দিয়া নাই। গতিকে ৰাইজক আমি এটা কথাই ক'ব বিচাৰিছোঁ, আৰু মুখ্যমন্ত্ৰীজনলৈহে মোৰ এটা এপিল থাকিব যে আপুনি ধাৰৰ পইচাৰে এই নেদা কৰি পেলাই আমাৰ পইচা দি চাৰ্টাৰ্ড ফ্লাইট লৈ নাযাব। এখন চাৰ্টাৰ্ড ফ্লাইট লৈ গ'লে কিমান টকা লাগে আমি জানো। অসমৰ সম্পদ অপচয় কৰিব। তাকেতো কৈছোঁ, অসমৰ মানুহ সংকটত আছে, আমি ধাৰত আছোঁ। আপুনি আমাৰ পইচা দি কৰ্ণাটকত ষ্টাণ্ট কৰিব যাব নালাগে। কৰ্ণাটক চহকী ৰাজ্য। অসমৰ দৰিদ্ৰ মানুহৰ ধাৰৰ পইচাৰে আপুনি চাৰ্টাৰ্ড ফ্লাইট লৈ মুম্বাই যোৱা, চাৰ্টাৰ্ড ফ্লাইট লৈ ক'ৰবাত যোৱা, সেইটো নকৰিব। বীৰবলৰ সাধুটো আপোনাক মনত পেলাই দিছোঁ। বীৰবলে যেতিয়া ৰাজসভা ত্যাগ কৰি ঘৰলৈ আহিছিলে, চৰকাৰী লাইটটোত নুমুৱাই পেলাই চাকি এটা জ্বলাই পেলাই কাম কৰিছিলে। সেইটো হৈছে মিতব্যয়ী ৰজা। ৰজা যদি ধোঁৱাখুলীয়া হয়, প্ৰজাৰ নুগুৰ নাকতি হয়। আপুনি ধোঁৱাখুলীয়া নহওক। গতিকে আপোনাৰ এইটোৱেই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ধাৰৰ পইচাৰে আপুনি হেলিকপ্টাৰ মানে নচলাব। বস্তুৰ মূল্য মানে দাম বৃদ্ধিটো আপুনি ৰোধ কৰক। অন্ততঃ জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী যাতে কম দামত কিনিব পাৰে। অত্যন্ত ভয়ংকৰ কীটনাশক দ্ৰব্য, শাক পাচলি খাই, ফৰ্মেলিনযুক্ত মাছ খাই আমি যেনেকৈ আয়ুস কমাইছোঁ, বেমাৰী হৈছোঁ, আপুনি এইবিলাকত নজৰ দিয়ক। ষ্টাণ্ট বহুত হ'ল, আৰু আপুনি যিমান ষ্টাণ্টেই নকওক, নৰেন্দ্ৰ মোদীক আপুনি সন্তুষ্ট কৰিবলৈ গৈ আমাক আপুনি শোলঠেকত নেপেলাব। আপুনি এটা পৰ্যায় পালে, আৰু গতিকে ইয়াতকৈ পৰ্যায়লৈ বেছি আশা নকৰাই ভাল। ভালকৈ থাকক, আমি সমৰ্থন কৰিম ভাল কামৰ কাৰণে।
ঠিক আছে, আমি এইখিনি কথাই মানে হয়। কথাই সামৰিছোঁ যে মানুহক বিপদত পেলাব নালাগে। অসমৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কাজ কৰক, অসমৰ মানুহৰ কল্যাণৰ কাৰণে কাম কাজ কৰক, কিন্তু সহজলভ্য প্ৰচাৰধৰ্মী যি কাৰ্যকলাপ আৰু প্ৰচাৰধৰ্মী কাৰ্যকলাপৰ মাজেৰে অসমবাসীক বিপন্ন কৰা, অসমৰ সাধাৰণ মানুহৰ কষ্ট কেনেকৈ বাঢ়িছে নিজৰ বিবেকক সুধিলে প্ৰতিজন মানুহে বুজি পাব। সেই বোধলৈতো আমাৰ প্ৰত্যেকৰ অনুভৱ হওক, এই আশা ৰাখি আমি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।